হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকে চাই আছে যাদৱ আছাম আছামিজ জিকে, যি 12,600টা পদ মুকলি হৈছে তাৰে সহায়কৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ। অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই যে নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত পাব। ব'লকচোন আমি এতিয়া প্ৰশ্নকেইটা চাই লওঁ। কুৱেশ্যন নং 1, অসমৰ চৰকাৰী ভাষা কি? ইয়াৰ উত্তৰ হ'ল অসমীয়া। কুৱেশ্যন নং 2, অসমৰ ৰাজধানী চহৰ কি? ইয়াৰ উত্তৰ হ'ল দিছপুৰ। কুৱেশ্যন নং 3, কোনখন নদী অসমৰ মাজেৰে বৈ গৈছে? ইয়াৰ উত্তৰ হ'ল ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নং 4, অসমৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ উত্তৰ হ'ল গুৱাহাটী। কুৱেশ্যন নং 5, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 6, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় পোৱা যায়? ইয়াৰ উত্তৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নং 7, জানুৱাৰী মাহত অসমৰ কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ল মাঘ বিহু। কুৱেশ্যন নং 8, অসমৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? ইয়াৰ উত্তৰ হ'ল ডিমা হাছাও জিলাৰ নামহীন শৃংগ। ইয়াৰ উচ্চতা 3,660 মিটাৰ। কুৱেশ্যন নং 9, পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? ইয়াৰ উত্তৰ হ'ল ইন্দিৰা গোস্বামী। কুৱেশ্যন নং 10, ভাৰত ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন? ইয়াৰ উত্তৰ হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 11, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? ইয়াৰ উত্তৰ হ'ল মাজুলী দ্বীপ। কুৱেশ্যন নং 12, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? ইয়াৰ উত্তৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যন নং 13, মহিলাৰ বাবে অসমৰ পৰম্পৰাগত সাজ পোছাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল মেখেলা চাদৰ। কুৱেশ্যন নং 14, চাহ বাগিচাৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? ইয়াৰ উত্তৰ হ'ল ডিব্ৰুগড়। কুৱেশ্যন নং 15, অসমৰ পৰা অহা কোনজন বিখ্যাত গায়কক ভাৰতৰ নাইটিংগেল বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ল ভূপেন হাজৰিকা। কুৱেশ্যন নং 16, এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? ইয়াৰ উত্তৰ হ'ল হিমা দাস। কুৱেশ্যন নং 17, অসমৰ কোনটো নৃত্য বিহু উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? ইয়াৰ উত্তৰ হ'ল বিহু নৃত্য। কুৱেশ্যন নং 18, অসমৰ কোনখন চহৰ ৰাজ্যৰ সংস্কৃতিৰ ৰাজধানী হিচাপে পৰিচিত? ইয়াৰ উত্তৰ হ'ল তেজপুৰ। কুৱেশ্যন নং 19, অসমৰ প্ৰথম আৰু একমাত্ৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰ হ'ল ডক্টৰ হৰিগোবিন্দ খুৰানা। কুৱেশ্যন নং 20, অসমৰ কোনটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ৰাজ্যৰ এজন বিখ্যাত গায়কৰ নামেৰে ৰখা হৈছে? ইয়াৰ উত্তৰ হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই যে নতুন ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগত পাব। আজিলৈ বাই বাই। আকৌ পুনৰ এটা নতুন ভিডিঅ' লগ পাম। জয় আই অসম।